নমস্কাৰ মই মিন্টু ডেকা এই মুহূৰ্তত ৰাজ্যবাসীলৈ লৈ আহিছো একেলগে কেইবাটাও জৰুৰী খবৰ যিকেইটা খবৰ এগৰাকী অসমৰ নাগৰিক হিচাপে আপুনি জনাটো খুবেই প্ৰয়োজন এই বাতৰিকেইটা মই এটা এটাকৈ জনাই যাম প্ৰতিটো বাতৰিয়ে জানিবলগীয়া গতিকে সম্পূৰ্ণকৈ মন কৰিব আৰু এনেকুৱা নিউজ যদি আপোনালোকে নিতৌ বিচাৰে তেন্তে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তেন্তে লৈ আহিছো আজিৰ প্ৰথমটো খবৰ আৰু আজিৰ প্ৰথমতে লৈ আহিছো অত্যন্ত জৰুৰী খবৰ ডিসকাউণ্টৰ নামত আপোনাক লুটিছে নেকি দোকানত গৈ আপুনি ঠক খাইছে নেকি বা খুচুৰাৰ নামত আপুনি হাৰাশাস্তি হৈছে নেকি তেন্তে এই বাতৰিটো সম্পূৰ্ণকৈ মন কৰিব মই এটা এটাকৈ আপোনালোকক জনাই যাম এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ দোকানত ডিসকাউণ্ট দেখি আপুনি দৌৰি নাযাব বিশুদ্ধ হয়নে নহয় পৰীক্ষা কৰক আৰু তাৰ পিছতহে ক্ৰয় কৰক এতিয়াৰে পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰোঁতে আপুনি সাৱধান হওক কিয়নো দোকানীয়ে আপোনাৰ পৰা সৰকাব পাৰে হাছতীয়া ধন আৰু খুচুৰাৰ নামতো আপোনাক সহজে ঠগিব পাৰে মেয়াদুকলা সামগ্ৰীৰে আপোনাক লুটিব পাৰে আৰু এতিয়াৰে পৰা খুচুৰাৰ নামত আপোনাক কোনো দোকানীয়ে ঠগিব নোৱাৰিব আৰু এতিয়াৰে পৰা খুচুৰা নাই বুলি আপোনাক তুলি দিব নোৱাৰিব চকলেট আৰু ইপিনে বস্তুৰ 50% ৰেহাইৰ নামত আপোনাক বিপদত পেলাব নোৱাৰিব ব্যৱসায়ীয়ে এতিয়াৰে পৰা ডিসকাউণ্ট দিয়া সামগ্ৰী কিনিবলৈ যাওঁতে হাজাৰবাৰ ভাবক কিয়নো গম নোপোৱাকৈ আপোনাৰ পকেটৰ পৰা ধন নাইকিয়া হ'ব পাৰে খন্তেকতে মেয়াদুকলা সামগ্ৰী দি বিপদ আনিব পাৰে আপোনাৰ স্বাস্থ্যৰ প্ৰতিও আৰু এনে তথ্য পালে পোনপটীয়াকৈ যোগাযোগ কৰক বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আৰু ইয়াকে লৈ ইতিমধ্যে ৰাজ্য চৰকাৰে মুকলি কৰিছে বিশেষ টোল ফ্ৰী নম্বৰ এনে সমস্যাৰ পৰা হাত সাৰিবলৈ পোনপটীয়াকৈ যোগাযোগ কৰক বিশেষ নম্বৰত পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ ৰাজ্য চৰকাৰে মুকলি কৰিছে এই বিশেষ নম্বৰ আৰু এই নম্বৰটো হৈছে 1800345358 এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব আৰু এই মুহূৰ্তত লৈ আহিছো পুনৰ এটা জৰুৰী খবৰ দুৰ্গা পূজাক লৈ হিমন্ত চৰকাৰে 10টাকৈ নতুন নিয়ম জাৰি কৰিলে এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ দুৰ্গা পূজাৰ সময়ত মা দুৰ্গাৰ ৰূপ লৈ অখুৰ দমন কৰিবলৈ সাজু হৈছে এবাৰ হিমন্ত চৰকাৰ আৰু এতিয়া মন কৰিব যে পূজাৰ সময়ত সুৰাপান কৰি গাড়ী মটৰ চলালে বাতিল হ'ব লাইসেন্স লগতে 10,000 টকাৰ জৰিমনা দিবলৈ সাজু হওক আৰু মটৰ চাইকেলত দুজন আৰু হে হেলমেট পিন্ধিবই লাগিব পূজা বুলি নিপিন্ধিলে নহব আৰু পূজা চাবলৈ যাওঁতে গাড়ীত সিট বেল্ট ব্যৱহাৰ কৰিবই লাগিব পূজাৰ সময়ত যতে ততে পাৰ্কিং কৰিব নোৱাৰিব ৰং সাইডেৰে গাড়ী চলালে বৃহৎ জৰিমনাৰ ব্যৱস্থা পূজাৰ সময়ত আৰু ইপিনে পূজা কমিটিৰ লোকেও মণ্ডপৰ সমীপত পাৰ্ক কৰিব নোৱাৰিব পূজাস্থলীৰ ভিতৰত কোনেও দোকান দিব নোৱাৰিব পূজা পাতিবলৈ পিডব্লিউডিৰ পৰা এনঅচি ল'ব লাগিব আৰু ইপিনে দুৰ্গা পূজাত চিচিটিভিৰ ব্যৱস্থা থাকিব লাগিব পূজাৰ সময়ত আৰক্ষীয়ে কেতবৰ নিৰ্দিষ্ট পাৰ্কিঙৰ ব্যৱস্থা কৰি দিব আৰু ইপিনে দুৰ্গা পূজাৰ সাংস্কৃতিক সন্ধিয়াৰ সময় নিৰ্দিষ্ট কৰি দিব প্ৰশাসনে পূজা মণ্ডপত পৰ্যাপ্ত লাইটৰ ব্যৱস্থা থাকিব লাগিব আৰু এপিডিচিএলৰ পৰা অনুমতি ল'ব লাগিব আৰু ইয়াৰ লগতে সাউণ্ড সিস্টেম ব্যৱহাৰ ক্ষেত্ৰতো নীতি নিয়ম থাকিব এইবাৰ আৰু ইপিনে পাণ্ডু পৰ্টত এইবাৰ দুৰ্গা পূজাৰ প্ৰতিমাৰ বিসৰ্জন নহ'ব আৰু এতিয়া লৈ আহিছো খুবেই এটা ডাঙৰ খবৰ হিমন্ত চৰকাৰৰ বিৰুদ্ধে এতিয়া ওলাই আহিব লাখ লাখ মুছলমান আমছুৰ নেতৃত্বত ওলাই আহিব লাখ লাখ মুছলমান হিমন্ত চৰকাৰৰ বিৰুদ্ধে আৰু জনাইছে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য নকৰাব মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিলে আমছুৱে কিয়নো মুখ্যমন্ত্ৰীয়ে ভাগ ভাগ কৰিছে মুছলমানক 25 বাৰ মুখ্যমন্ত্ৰী হলেও আমছুক ভাগ কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ চৰকাৰক সমালোচনা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আৰু হুংকাৰ দিছে বুলডোজাৰ চলোৱাৰ আগতে সংখ্যালঘুক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে অসমৰ এজন মুছলমানৰ জেহাদী সন্ত্ৰাসবাদীৰ পক্ষত নাই আৰু জেহাদীৰ প্ৰমাণ দিব পাৰিলে মুছলমান ৰাইজে জেহাদীক গতাই দিব হিমন্ত বিশ্ব শৰ্মাৰ হাতত জেহাদীৰ নামত সাধাৰণ ৰাইজক অত্যাচাৰ কৰিলে হাত হাৱতি বহি নাথাকে আমছুৱে আৰু জনাইছে ইছলাম মানে শান্তি আমি সকলো জাতি জনগোষ্ঠীৰে মিলা প্ৰীতিৰে থাকিব বিচাৰো আৰু এতিয়া আহিছো পৰৱৰ্তী বাতৰি তুলে অহা 26 ছেপ্টেম্বৰত 24 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ 26 ছেপ্টেম্বৰত
অসম বন্ধৰ ঘোষণা জনজাতিকৰণক লৈ 24 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰা হৈছে 6 জনগোষ্ঠী ঐক্য মঞ্চই দাবী কৰিছে এই অসম বন্ধ 6 জনগোষ্ঠী ঐক্য মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত অসম বন্ধৰ ঘোষণা চৰকাৰৰ বিৰুদ্ধে জনজাতিকৰণৰ বিষয়টো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ আৰু এই মুহূৰ্তত লৈ আহিছো সকলোতকৈ ডাঙৰ খবৰ অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস কৰিছে কেৱল হিমন্ত বিশ্ব শৰ্মাই আজি এই মন্তব্য আহিছে আপৰ পৰা এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ অসমৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমানৰ অৱস্থাৰ বাবে দায়ী হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়া মন কৰিব যে যোৱা 15 বছৰে অসমৰ শিক্ষা ব্যৱস্থাৰ দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ব্যৱস্থাৰ দায়িত্ব লোৱাৰ পৰাই শিক্ষা ব্যৱস্থাটো ধ্বংসৰ পথলৈ গৈ আছে আৰু হেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা মডেল যোৱা 15 বছৰে অসমৰ ৰাইজক শিক্ষাৰ ক্ষেত্ৰত আবুৱা কৰি থাকিলে হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া অসমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা খুবেই বেয়া আৰু অধিকাংশ বিদ্যালয়তে বিশুদ্ধ খোৱা পানীৰ পৰা খেলপথাৰ আৰু পুথিভঁৰাললৈ একোই সুবিধা নাই চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ অৱস্থাও তথৈবচ আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে নাই কোনো শিক্ষক আৰু এই বুলিও জনাইছে বিজেপি চৰকাৰৰ শিক্ষাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে আম আদমি পাৰ্টিয়ে আৰু এতিয়া লৈ আহিছো ৰাজ্যবাসীলৈ এটা সুখবৰ কিয়নো আপুনি 500 টকাতে লাভ কৰিব পাৰিব চিলিণ্ডাৰ এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ 500 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰতিগৰাকী লোকলৈ আহিছে এইটো ভাল খবৰ 1000 টকাৰ চিলিণ্ডাৰ আপুনি লাভ কৰিব মাত্ৰ 500 টকাত আৰু চিলিণ্ডাৰৰ লগতে লাভ কৰিব 300 ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু 10 লাখ টকা পৰ্যন্ত আপুনি লাভ কৰিব বিনামূলীয়া চিকিৎসা আৰু ইয়াৰ লগতে কৰোনাত মৃত্যু হোৱা পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য দিয়া হ'ব আৰু 3 লাখ টকা পৰ্যন্ত কৃষকৰ ঋণ মাফ কৰি দিয়া হ'ব কংগ্ৰেছে প্ৰতিগৰাকী নাগৰিকলৈ আনিছে বিশেষ গ্যাৰান্টি আজি গুজৰাটত নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ 6টাকৈ বিশেষ প্ৰতিশ্ৰুতি আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বাতিল হ'ব পাৰে 70 লাখ ৰেচন কাৰ্ড এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম সন্দেহৰ আৱৰ্তত আৰু এই বিষয়ক লৈ মোদী চৰকাৰে লৈছে বৃহৎ পদক্ষেপ 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক পুনৰ পৰীক্ষা কৰিব মোদী চৰকাৰে আসলতে ৰেচন পোৱাৰ যোগ্য হয়নে নহয় হেয়া পৰীক্ষা কৰিব চৰকাৰে যদি যোগ্য নহয় তেন্তে বাতিল হ'ব আপোনাৰ ৰেচন কাৰ্ডখন কিয়নো 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম সোমাইছে এতিয়া সন্দেহৰ তালিকাত এনএফএছৰ অধীনত ৰেচনৰ সামগ্ৰী লাভ কৰি থকা হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষা কৰিব বিভাগে আৰু জনাইছে গ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰি ডাটা সংগ্ৰহ কৰিব কৰ্তৃপক্ষই আৰু প্ৰতিখন ৰাজ্যতে গ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰিব যদি যোগ্য নহয় তেন্তে বাতিল হ'ব আপোনাৰ ৰেচন কাৰ্ডখন